हेलो गाइस मैं हेलेन ब्लगे आपलोक सकलोके स्वागतम जनालो। आज एटा शाकर रेसिपि লৈ আহিছো। শাকটো আমাৰ এনেও স্বাস্থ্যৰ কাৰণে বিৰাতে ভাল হয়নে বাৰু। শাকটো আমি খাব লাগে। শাক পাচলি আমি এনেও বহুত খাব লাগে। সকলো বেমাৰ আজাৰৰ পৰা বাচিব পাৰি যেহেতু শাকত সি ভিটামিন থাকে। শাক যেহেতু ঠাণ্ডা সিজন পৰিছে শাকটো বিৰাট খাব লাগে। শাকটো একদম নিজৰ দেহাৰ কাৰণে শৰীৰ কাৰণে বিৰাট ধুনীয়া হয়। নিজৰ স্কিনটো বিৰাট ধুনীয়া হয়। শাক পাচলি বহুত খাব লাগে আৰু যিকোনো বেমাৰ আজাৰৰ পৰা বাচিব পাৰি। দেখিছানে আপোনালোকে মাৰোৱাৰী মানুহবিলাকে যে কিমান শাক পাচলি খায়। সিহঁতে মাছ মাংস কেতিয়াও নাখায়। আমিতো মাছ মাংস বেছি খাওঁ ন। যিটো বস্তু খাব নালাগে আমি সেইটো বস্তু বহুত খাওঁ আৰু যিটো বস্তু খাব লাগে আমি সেইটো বস্তু খোৱাই নপৰে। ভাবিলোঁ আজি এটা শাকৰ ৰেচিপি লৈছোঁ আপোনালোকৰ কিছুমান কথা শ্বেয়াৰ কৰোঁ। আহকচোন ভিডিঅ'টো। আৰু এটা আইটেম লৈ আহিছোঁ, বেলেগ ধৰণৰ আইটেম। ইয়াতে মই তেল দি দিছোঁ, তেলটো গৰম হ'ব দি দিছোঁ। তাৰপিছত মই ইয়াতে কাটি লৈ পিঁয়াজখিনি দি দিম। তেলটো গৰম হৈছে। পিঁয়াজটো মই অলপ বাদামী কালাৰ কৰি ভাজি ল'ম। জ্বালা জলকীয়া দি দিম। যেহেতু শাকৰ কাৰণে মই কোনো মছলা ব্যৱহাৰ নকৰি ইয়াতে অকণমান খালি জিৰা দি দিম। জালুকৰ গুড়ি দি দিছোঁ মই আধা চামুচ। দি দিছোঁ 1 চামুচ আৰু সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ 1 চামুচ। মাছেদিয়ে ভাজি লওঁ। মাছখন ধুনীয়াকৈ ভাজি ল'ব লাগিব। দুই মিনিট মই এনেদৰে ভাজি লওঁ। আমি কোনো সৰু সৰুকৈ কাটি লোৱা নাই, ডাঙৰকৈ কাটি লৈছোঁ। ডাঙৰকৈ থৈ দিছোঁ। মই এনেকৈ বহাই দিম। শাকখিনি দি দিলোঁ। মই এনেকৈ এখন ঢাকনি লগাই দি দিম। ইয়াতে অকণমান আঁতৰাই চাই লওঁ। দেখিছেনে কেনেকৈ পমি গৈছে। একে ধুনীয়াকৈ মিলাই দি দিম মই। শাক পাচলি এনেও খাব লাগে, আমাৰ স্বাস্থ্যৰ কাৰণে বিৰাটে ভাল। মই ভাজি নকৰোঁ, অলপ জোল কৰি খাবলৈ বিৰাট টেষ্টি হয়। আঁতৰাই চাই লওঁ। দেখিছানে পানীবোৰ নাইকিয়া হৈ গৈছে। এতিয়া ভাজি লোৱা হৈ গ'ল। মই ইয়াতে এতিয়া পানী দি দিম। মই এইটো জোখেৰে পানী দি দিম, মগটোৰ জোখেৰে। আপোনালোকেও এনেকৈ ৰেচিপিটো ঘৰতে ট্ৰাই কৰিবচোন।
খাবলৈ বিৰাটেই সোৱাদ হয়। এতিয়া মই ঢাকনখন লগাই দি দিলোঁ, গুচাই চাই লওঁ। দেখিছেনে কি সুন্দৰ এটা কালাৰ এটা আহিছে। কোনো মছলা ইয়াতে মই ব্যৱহাৰ কৰা নাই। কাটি লোৱা ধনিয়া অলপ দি দিম মই ইয়াতে। অলপ টাইমৰ কাৰণে মই ৰাখি দিলোঁ। তাকে মাছে জোল হৈ গ'ল। বৰ বেছিও জোল কৰা নাই মই, ইমান মানে জোল ৰাখি দি দিছোঁ। এতিয়া মই এটা সাজত নমাই দি দিম। মোৰ শাকৰ জোল ৰেডি হৈ গ'ল। আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিছে তেতিয়া লাইক যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু যদি আপুনি মোৰ চেনেল নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, ওচৰত থকা বেল আইকনটো অল কৰি দিব, তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া, নতুন নতুন ভিডিঅ' লৈ আহি থাকিম আপোনালোকৰ মাজলৈ। আজিলৈ বাই।